লাইভ হৈছে নেকি? য়েছ লাইভ হৈ আছে আমি আহি আছোঁ দেৱজিত মোৰ লগত আছে দেৱজিত দৌৰি আছে আগে আগে এতিয়াও বিচাৰি পোৱা নাই বাছ টিকেট কাউণ্টাৰটো ইমান ডাঙৰ এয়াৰপৰ্ট পাগল হৈ গৈছো কোনটো ফ্ল'ৰত আছো নিজেও গম পোৱা নাই কোনটো ফ্ল'ৰত আছো গৈ থাকোঁ গম পোৱা নাই অনিৰ্বাণেও গম পোৱা নাই আমি কোনটো ফ্ল'ৰত আছো তো একচুৱেলি আমাৰ হাতত আৰু 2 ঘণ্টা সময় আছে বাৰু একো নাই আমি জাষ্ট আহি পাইছোঁ সুবৰ্ণভূমি এয়াৰপৰ্ট থাইলেণ্ড 11 ফ্ল'ৰ আচ্ছা 11 ফ্ল'ৰ বাছ যাব 5টা ইয়াত বৰ্তমান এতিয়া পাইছে 3:30 হ'ব এৰাউণ্ড 3:30 হ'ব চ' আমাৰ ইণ্ডিয়াত চাগে এটা 15 এটা 10 মান হ'ব চাগে অভিয়াছলি বহুত ডাঙৰ এয়াৰপৰ্টটো বহুত ডাঙৰ হয় চ' আমি সেইকাৰণে বিচাৰি পোৱা নাই একচুৱেলি বহুতেই ডাঙৰ হুৱাহিম এয়াৰপৰ্ট হুৱাহিম বাছ পাতেয়া পাতেলৈকে যাব পাৰে বাছ গৈ দিয়া তাৰপিছত ৰাইট বুলি কৈছিলোঁ ৰাইটতো আহিলোঁ ৰাইটত নাই লিষ্টটো বুলি ক'লো তই সদায় ৰাস্তাত ন লাইভ হৈ যাব লাইভ হৈ আছে বৰ্তমান লাইভ দেখাই আছোঁ আমি যেনেকৈ পাব লাগে বস্তু বিচাৰি পাম এইটো মোৰ ওচৰত এইটোৱে যেন লাগিছে ইয়াতে পাম ওলাই গ'লে প্ৰব্লেম হ'ব এইটো বাছ এইটো নেক্সট এক্সপ্ৰেছ লাইন সেইটোতো নিউ এক্সপ্ৰেছ লাইন তো সেইটো লাইনতে হ'ব চাগে ন গম পাইছে চাগে এতিয়া আমি বিচাৰি আছোঁ সুন্দৰ এটা পৰিৱেশ আপোনালোকে দেখা পাই আছে চাই আছে যদি অভিয়াছলি কোনোবা চাই আছে গেট নম্বৰ 8 এইটো বাহিৰৰ ছাইড তো আমি ফাইনেলি পালোঁ বাৰু গেট নম্বৰ 8 ৱাহিম পালোঁ কিন্তু কাউণ্টাৰটো এতিয়া চাগে নুখুলিব হা আৰু অলৰেডি আমি আজি আমাৰ এটা ইউটিউবত আমি মানে ইউটিউব চেনেলত কৈ দিম আমি যিখিনি আমাৰ ভিডিঅ' হৈ আছে চবখিনি দেখা হ'ব আপোনালোকে চ' এইটো আমি ইয়াত যাম কম খৰচত পাটায়া ফাৰ্ষ্ট চ' এতিয়া খোলা নাই চ' ৱেইট কৰিব লাগিব চ' আমি ৱেইট কৰোঁ 1 মিনিট ফোনটো ক'ত আহে আচ্ছা এইটো ন হাই হেল্ল' এভৰিৱান মোক দেখাই দিছোঁ আৰু লগতে এইটো মোৰ লগৰ একদম বেষ্ট ফ্ৰেণ্ড দেৱজিত ডেকা বৰ্তমান সুবৰ্ণভূমি এয়াৰপৰ্টত আছোঁ বেংকক বৰিণৰ সপোন এই অনিৰ্বাণৰ কাৰণে পূৰণ হ'ল সি এতিয়া মালয়েছিয়া বয় অলৰেডি মালয়েছিয়া গৈ আহিছে চ' আই এম এ নৰ্মেল বয় বাট আজি মোক থাইলেণ্ড দেখালে তাৰ জৰিয়তে থাইলেণ্ড দেখা পালোঁ এইটো অলপ বেছি হ'লেই পাব চ' এতিয়া থাইলেণ্ড দেখা নাই বাট এয়াৰপৰ্ট দেখা পাইছোঁ আমি চাব লগা এয়াৰপৰ্ট বৰ্তমান কোনটো ফ্ল'ৰত আছোঁ আগতেও কৈছোঁ এতিয়াও নিজেও গম পোৱা নাই কোনটো ফ্ল'ৰত আছে মানে ইমানকেইটা বাৰাবতীৰ তলত এতিয়ালৈকে তলত 3বাৰকৈ তলত আহিলোঁ আৰু বা কিমান তলত আছে নাজানো বহুত ওপৰত আছে আৰু বহুত তলতো আছে এইফালে তলতো আছে আৰু তাতকৈ ডাঙৰ কথা কি গোটেইকেইটা ফ্ল'ৰতে গাড়ী আহে কি ক'ম এতিয়া চ' আপুনি এনেকৈ ভাবিব যেন এইটোৱে কিজানি লাষ্ট ফ্ল'ৰ আৰু তলত নাই বুলি ভাবিব তো ফাইনেলি আমি বিচাৰি পেলাই এইটো পালোঁ আমাৰ এইটো এতিয়া নুখুলে এইটো টাইম আছে নেক্সট বাছ বুলি লিখা আছে এটা 6:30 তো 6:30 এনে এৰাউণ্ড হয়তো 5:30 মানত হৈ যাব কৈছে চাই লওঁ আৰু ইয়াত লাগিব ইয়াৰ পৰা এয়াৰপৰ্টটো পাটায়া 120 মানে আমাৰ ইণ্ডিয়ান হ'লে 240 তো কিমান কিলোমিটাৰ হ'ব কিলোমিটাৰ 60 কিলোমিটাৰ তো আমি এইবিলাক কেব চেব লোৱা নাই আৰু কেব চেব লৈ যোৱাতকৈ এইবিলাক অলপ কম খৰচত আমি কৰি আছোঁ বস্তুখিনি আৰু আমি হেৰি ভিডিঅ' শ্বৰ্ট ভিডিঅ' বনাই আছোঁ আমি আপডেট দিম বাৰু গোটেইখিনি একেলগে আমি কম্বাইন কৰি পেলাই চ' সেইখিনি আৰু চ' আপোনালোকে চাই থাকক যোনে যোনে চাই আছে এতিয়া ৰাতিও বহুত হ'ল তথাপিও আমি আমাৰ ভাগৰ লাগিছে
কালিৰ পৰা মানে কালিয়ে হ'ল, কালিৰ পৰা আমি পুৰা ফুল এক্সাইটেড হৈ আছোঁ এইটো ট্ৰিপৰ কাৰণে। আগৰ পৰাই হৈ আছিলোঁ, কিন্তু কালি বেছি এক্সাইটেড হৈছোঁ। কালি ৰাতিপুৱাৰ পৰা আমি আহিছোঁ। চ' এইটোৱে আৰু ঠিক আছে আৰু নতুন আপডেট ফটো পাই থাকিব আমাৰ ফালৰ পৰা 8-3 অভিয়াছলি। কোনোবা যদি ব'ৰ হয় আৰু উপায় নাই, ব'ৰ হ'ব পাৰে, আমাৰ ফটো দেখা পায়। কিন্তু আমি যিটো এনজয় কৰিব আহিছোঁ বা আমাৰ এটা ফুৰিব আহিছোঁ, ফটো আপলোড কৰিছোঁ আৰু সেইটো এটা মেমৰি থাকি যায় ন, সেইকাৰণে। ঠিক আছে, এতিয়ালৈ বাই, পাছত আকৌ লাইভ আহিম। বাই বাই।